নামনি অসমৰ ধুবুৰী জিলাত বিগত সময়ছোৱাত বিলাসীপাৰা পূব বিধানসভা সমষ্টিখনত উন্নয়নমূলক কাম-কাজৰ প্ৰতি ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি তুলনামূলকভাৱে আজিৰ দিনত সমষ্টিখনত উন্নয়নৰ প্ৰতি লক্ষ্য কৰি চোকাপাৰা গাঁওবাসীয়ে বিধায়ক শ্ৰীযুত অশোক সিংহিক আঁকোৱালি লয়। যদিও ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূব জিলা সংখ্যালঘু মৰ্চাৰ সম্পাদক ৰাকিব আহমেদৰ আৰু ৰাণীগঞ্জ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গোলাম নুৰ নবীৰ সহযোগত আজিৰ দিনত সমষ্টিখনত লক্ষীগঞ্জ চোকাপাৰা গাঁৱত এখন জনসভাত শতাধিক পুৰুষ মহিলাই ডিঙিত বেনাৰ লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদানত ভিৰ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে সভাখনত উপস্থিত থাকে বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ কৰ্মৰাজী বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহিৰ লগতে দলীয় সতীৰ্থবৃন্দ আৰু ৩ শতাধিক পুৰুষ মহিলা। ডেভেলপমেণ্ট হৈছে এইখন গাঁৱৰ হোৱা নাই, কিয়নো মাইনৰিটি বহল এৰিয়া। তেওঁলোকে যাক বিশ্বাস কৰিছিল তেওঁলোক জনপ্ৰতিনিধি তেওঁলোকক ঠগাইছে। ইমান দিনে এইখন পুৰণি গাঁও, মই জানো বহুত পুৰণি গাঁও, কিন্তু ইয়াৰ একো ডেভেলপমেণ্ট হোৱা নাই। এই ডেভেলপমেণ্ট স্বাৰ্থত তেওঁলোকে আগুৱাইছে। য'ত বিলাসীপাৰাত দেখিছে আপুনি চতুৰ্ফালে কাম হৈ আছে, এই গাঁৱৰ কাম কিয় হোৱা নাই? তেওঁৰ মনে প্ৰশ্ন জেগাটো স্বাভাৱিক। চব জেগাত কাম হয়, ইয়াত কাম কিয় নহয়? এইটো স্বাভাৱিক কথা। জনগণে মনে আহিবই। তেতিয়া তেওঁলোকে আমাক মাতি আনিলে, আমি আহিলোঁ। ৰাইজৰ হকত যিখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰিম যে ৰাস্তাখিনি হৈ যায়। কনকলতা আঁচনি মহিলাবিলাক পায়। বহুত মহিলা মুছলমান মহিলা মোৰ তাত আহে ৰাতিপুৱা, সামূহিকভাৱে নাহে, গাঁওবোৰ নাহে, ইণ্ডিভিজুৱেলি আহে। আমি চেষ্টা কৰিম যাতে এই মহিলাবিলাক কনকলতা আঁচনি পায়, তেওঁলোকৰ আৰ্থিক ব্যৱস্থা ভাল হওক, এই অঞ্চলৰ ৰাইজৰ উন্নতি হওক। এইখিনি কাৰণে আজি মই ইয়াত এখন গাঁৱত যিবিলাক শিক্ষিত যুৱচাম, শিক্ষিত পুৰুষ মহিলা, এওঁলোকে অসম চৰকাৰৰ যি অভিলাষী আঁচনি বা সংখ্যালঘু মানুহৰ কাৰণে যিবিলাক আঁচনি চৰকাৰে গ্ৰহণ কৰিছে, সেইবিলাকৰ আঁচনিৰ ওপৰত দেখি লাভান্বিত হৈ আজি আমাৰ এই গাঁৱত কিছুমান যুৱক যুৱতীয়ে মানে বিজেপি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। এই কেইজন হ'ল ১ নম্বৰ গলজাৰ আলী, সাবিনুর রহমান, আশরাফুল হক, হুসেন আলী, রাহিদুল হক, নীলবন আলী, আন্তাজ আলী। সর্বমোট কি হোক? সর্বমোট এনেকে ২৪ জন। নওতাপাড়ার সর্বমোট ২৪ জন বিজেপি যোগদান করবে। ৩১ জন যুৱক যুৱতীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, কামৰূপা নিউজ।